জীৱনটো কম মুহূৰ্তৰ যাত্ৰা নহয়, বৰঞ্চ এক নতুন পৰ্যায়, যিটো প্ৰতিদিনে নতুন নতুন সপোন আৰু নতুন উদ্দেশ্যৰে ভৰা। নিজকে বিশ্বাস নকৰালৈকে সপোন অনুসৰণ কৰিব নোৱাৰি। সময় কাৰো বাবে ৰৈ নাথাকে, কিন্তু সময়খিনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰা সকলৰ বাবে সদায় সফলতাৰ দুৱাৰ মুকলি কৰি দিয়ে। আপোনাৰ সফলতা আপোনাৰ ভিতৰতে নিহিত হৈ আছে, আপোনাৰ চিন্তাধাৰাৰ ক্ষেত্ৰত, আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু আপোনাৰ প্ৰেৰণা। বিফলতাৰ অৰ্থ হ'ল পৰাজয় নহয়, কিন্তু ইয়াৰ অৰ্থ হ'ল আপুনি এতিয়াও অধিক কষ্ট কৰিব লাগিব। আপুনি যিমান সোনকালে খাপ খাব পাৰে সিমান সোনকালে খাপ খাব নোৱাৰিব, কিন্তু সময় আহিলেই ধৰিবলৈ সাজু হোৱা উচিত। যেতিয়া কোনো লক্ষ্য নাথাকে তেতিয়া নিজকে সফলতাৰ দিশে আগুৱাই নিব নোৱাৰি। জীৱনত সদায় পৰৱৰ্তী প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। ই আপোনাক সফলতা আৰু সুখৰ পথ দেখুৱাইছে। জীৱনত সফল হ'বলৈ হ'লে এনে এটা সংগীত থাকিব লাগিব, যিয়ে আপোনাক উত্তেজিত কৰে আৰু নতুন উচ্চতালৈ আগুৱাই লৈ যায়। সফলতা সেইজন ব্যক্তিৰ বাবে যিয়ে নিজৰ সপোনক খেদি খেদি জীৱনৰ সকলো সময় দি সপোন বাস্তৱায়িত কৰিবলৈ দিয়ে। জীৱনটো ৰোলাৰ কোষ্টাৰৰ দৰে, ই আমাক ওপৰলৈ তললৈ লৈ যায়। নিৰ্ভয়ে ইয়াক যোগদান কৰি সফলতাৰ দিশে আগবাঢ়িব লাগে। যিমানেই কষ্টৰ মাজেৰে পাৰ নহওক কিয়, জীৱনত সদায় কিবা নহয় কিবা এটা ভাল থাকে। মাত্ৰ বিচাৰি উলিয়াব লাগিব আৰু ইয়াৰ পৰা শিকিব লাগিব।